guys, welcome back to my channel. কেনে খামি জামি আছো দেখিছেনে গাইস? দেখিছো গুৱাহাটীত থকা মানুহে ফুৰিব যায় ৰবিবাৰে মানে মেক্সিমাম মই আপিগিলাখনক দেখো আৰু পুৰা অলে চলে ফুৰিব যায় বঢ়িয়াকৈ কিন্তু মই ঘৰক আহোঁ মোৰ ঘৰে আছে পুৰা জেগা তাত বাহিৰে আৰু উপায় নাই আৰু কি ক'ম আৰু ঘামে তো আজি মই सब माने থাকে এই বস্তুটো কি জানা ফুস্ক সবরে ফেভারিট ফুস্ক মই কই দিলো বাট ফুস্কটোৰ মানে প্যাকেটটোৰ ভিতৰত কি আছে সেই ইনফৰমেশনখিনি পিছৰখিনি চাই গম পাব আৰু মানে আমি ফুস্ক 10 টকা 5 টকা খাও কিন্তু একেবাৰে কেতিয়া দিছি গম নাপাম মই কিন্তু বহুত বেছি আহকচোন এই প্যাকেটটো চাও এই প্যাকেটটো যত ফুস্কাৰ পানী সব থাকে গাইস আৰু প্যাকেটটোৰ নাম হৈছে প্লাসি আচ্ছা প্লাসি দিছে ব্র্যান্ড নেকি না पानी पूरी किट बोलेवा मेकअप किट থাকে পানি পুরি কিট ওলালে খাওয়া লাগবে পানি পুরি কিট বলে তো এটা আপনার পানি পুরি মশলা পাবো পানিটো দাম কিমান আছে দেখছি না দাম আমি প্যাকেট খুলে দিলো আর এর ভিতৰত কিন্তু গাইস বহুত ফুচকা আছে এই সব নবরি ফুচকা দিছে দেখছি গাইস দেখছি কেমন দিছে এক প্যাকেট এই প্যাকেটে দিল বড়া গোটা আই যাব কিন্তু বহুত আছে গাইস বহুত আছে তোমালোকে মানে খাই থাকিব পাৰিবা 4-5 দিন মানৰ লগত ফুচকা বনাবা খাইছে ফুচকা দেখিছে তোক মই মুখত দিনে তাৰ মানে হে কৰিম আহু আৰু মুলি কৰি মিটা মই মুখ দ্বাৰা কেমন মা কইলাকে কেন লাগছে দেখা ফুচকা তো দোকানত না খাই ঘৰত বনালে খাসি কি কোড গম পাবো দোকানের হাতুর হে খামুর হোদ মাই না পায় আমি পাম এটা মই ট্রাই করিম গাইস মই ইয়া এতে দিম আমি আলু অলপ করে আলু অলপ করে লব দিয়া গাইস हमारी রব আৱাৰ মাদাৰ সাৰ লাইক কমকৈ খাব লাগে হাসি ৰাখিব লাগে লাইক অলপকৈ আলু দি খাব লাগে ফুচকাটো এতিয়া পানী দিম এইটো আমাৰ হট কেছ চাও চামুচে দি দি এটা ফুচকৈ গা ডুবা গেল নালকে মই ফুচকা বেপাৰী দৰে খাম থুচিয়াক এতিয়া মই খাম মোক দেখাও ফুচকা বেপাৰী যেটো ঘামৰ হোদ হাতৰ হোদ সেইটো এটা নাই কিন্তু বিস্কুট খুবে বললো ইমান গোল ফুচকা ময়নে গোল তারে ভিতরে ফুচকা হমেছে পেটত কিমান তার ওজন বাসে ওজন কেজি করছে তাহলে আমার ঘুমিয়ে গেল আজি আরো 10 কেজি ওজন 1 কেজি আধা কেজি মান বাড়বো তেলে ফুচকায় আলু বলিয়া কি গ্রোথ হয়েছে মোর না বাহ খাই রাইস মস্ত পেট কেমন লাগছে মোর খাওয়া লাগছে দেখা গেল ও মাই চাওক গাইস কিমান ধুনীয়া লেতেৰা পানী চামনি পচি চামনি এই বৰষুণ দিলে পৰে চাদৰ পাই ভিউ চাওক বঢ়িয়া ভিউ কাপোৰ মেলিয়া কাবাৰ ঘৰ সেয়ে আৰু তো এতিয়া বাচ্ছি 5টা বজা আৰু মই যাম ফুৰবা মোক মস্ত ৰিচ লগা আছে আউটফিটত কিন্তু মই ৰিচ নহয় আই এম এ দুখীয়া পাৰ্চন হু কেন নট বাই হাৰ কিবা কি বুলি কয় লিপষ্টিকো মই কিনবা পইচা নাথাকে মোৰ কেতিয়াবা আই এম ডেট মাছ অফ দুখীয়া আপিগিলাখনৰ কিমান 7টা-5টা লিপষ্টিক থাকে মোৰ বা দুটাই কালাৰ পিংক কালাৰ এটা ৰেড কালাৰ এটা আৰু সেই আছে এটা মটিয়া ৰং আছে মাইগলা মোৰ পাই অফাৰ দেওতে কিনছিলো সেয়ে মোৰ আউটফিট দেখাম আপোনালোকক মোৰ আউটফিট আমাৰ ৰঙিয়া দেখান নহয় পাৰ্ক আছে ইকো পাৰ্ক বুলি তাতে চবেই যায় ময়ো যাম কৰি নেকি গাইজ আমি এতিয়া এই ভিডিঅ' এটাও শ্বুট কৰিব নাজানে 5টা বাজি এতিয়া আমি ফুৰিব যাম ক'ত যাম ফুৰিব আমাৰ ৰঙিয়াৰ চবতকৈ বিখ্যাত ইকো পাৰ্কত আৰু মোক না আউটফিটত মস্ত ৰিচ লগা আছে আই ফিল ডেট কিন্তু এইটো না গাইজ 100 টকা চোলা 100 টকা আমি এনেই ৰিচ ব'লা তুমি মোৰ কেমেৰামেন নেকি ইমান ধুনীয়াকৈ যে ভিডিঅ' কৰি এই আমাৰ এটা ৰাস্তাত নহয় মেকুৰী হাগি থৈ দিয়ে খচি গৈছোঁ পোৱা ডেজিবেটকে বেশি ডেজিবেট খাওয়া থাকার না লাগিলে উঠিয়েছে
মই নালাৰে মানুহ না গাড়ীখনে এতিয়াকে মটি মটি এই যে বেলাখন মোৰে ভাড়াত লাগি যদি কোনোবাই কলি হ'ল হেৰি এইখানটো এনেলাৰ মোৰ হয় আমাক যদি ভাড়া লাগে ক'ৰবাত যাব লাগিলে কলি হ'ল আমি কণ্টেক্ট এই চলাব মই পইচা আৰু এণ্ডিমেণ্টটো এইটো এতিয়া আমি যাওঁ বাই বাই মোক বুটি বুটি লগা হৈছে এনেই বুটি নাই দেখছি এই নতুনকৈ ৰাস্তা চাস্তা বনাই আছে এইটো ৰিক্সা দাদা মোক সৰুতে স্কুলত লৈ গৈছিল আজিও যাই আছোঁ অঁ এইটো আগতে হেৰি ৰিক্সা আছিল দুটা গাই যাই আছে আৰু নখাও হৈ গ'ল এখন আমাৰ এই ৰঙিয়াৰ হেৰি হয় চিভিল হস্পিটেল অঁ চৰকাৰী তাৰে পিছত আৰু নখাও আৰু এই জেগা বহুত ধুনীয়া জেগা আমাৰ ডেভেলপ হৈ আছে আহিব একবাৰ আমাৰ ইকো পাৰ্কত যোৱা ৰাস্তা ইকো পাৰ্কৰ মেইন ৰোড এইখন হৈছে আমাৰ ৰেল চাই এইফালে আমাৰ ৰেল যায় ৰঙিয়াৰ কি ক'ম আৰু উপায় নাই ক'ৰবাত গ'লে একো নাই মাতে নাহে আছে শব্দ অঁ আমাৰ এটা ৰঙিয়াত থাকবাক গেলি এখানে জেগা আছে সেইখানে আছে ইকো পাৰ্ক ফুৰবাক গেলি এইখিনি টাইমত এইগিলা মানুহ যে দেখছি এইগিলা মানুহ চব জগিঙত আহে এইগিলা দামী মানুহ আৰু খোজ কাঢ়বাক গেলি পাৰ্কত আহে আমি আৰু ঘৰৰ হেৰিৰ পৰা অমুকৰ ঘৰত গেলি যাওঁ আমাৰ সেয়ে খোজ কাঢ়া জগিং দেখছি নাই মানুহ আছে গাইছ মই ভিডিঅ' বনবা মানে লাজ নালগিলে ৰক্ষা বহুত মানুহ আছে ইকো পাৰ্ক ৰঙিয়াত আৰু আজিকালি একদম কাৰোবাক সোমাই বেয়া পাইছে কিজানি নহয় ব্ৰেকআপ হৈছে কিজানি বিহুৱে এটা হেৰি লাগাৰ পাছত মোৰ বাইকলৈ কি কৰি দিছি চাক গাইছ উল্টি ঘূৰি আহিব লাগে লোক বেঠে হা বা সূৰ্য গাইছ সূৰ্য আছে কিন্তু মই ফটো উঠবা পৰা নাই জানে না আজি মানুহ বহুত আছে ইয়াতে 2 দিনমান আগতে বোলে বেজি চিৰিঞ্জ আৰু উপঙি থকা দেখা পাইছিল ইয়াতে কোনে কি কৰে মানে গম নাপাওঁ আৰু যোনে এইগিলা কৰে সি নিজৰ বেয়া নিজেই মাতি আছে বেলেগ একো নাই টিভি ৰখা দৰকাৰ আৰু ইয়াতে বেলেগ একো নাই ইয়াত খোজকাঢ়িব আৰু দৌৰিব আৰু মানে জগিং কৰিব আহে আৰু আমি আহিছোঁ ফটো উঠা বিকজ মই মানে গুৱাহাটীত থাকিও মানে কি কয় ফটো উঠা জেগা নাপাওঁ মই ৰঙিয়াত আহোঁ ফটো উঠা এনেকুৱা লেভেলৰ মানুহ ইয়াতে ফুৰি আছে এইখিনি টাইমত আৰু মই ইয়াতে ইকো পাৰ্কত ঘূৰি আছোঁ কোনোবাই যাই কিনে ফেচবুকত কমেণ্ট দিব তোমাক ইকো পাৰ্কত দেখিছিলোঁ এটা জেগাতে তুমি 1 ঘণ্টামান থিয় হৈ ফটো উঠছা য়েছ আই এম এ গাৰ্ল মই ফটো উঠিমেই গাইজ মোৰ নহয় ফোনত আজিকালি ইমান ভাল কোৱালিটি হৈছে মই মানে এক্সপেক্ট কৰা নাছিলোঁ কি ধুনীয়া ভিডিঅ' হৈছে ফটো উঠলোঁ উঠি কিনে এতিয়া মই ইয়াৰ পৰা ওলাই যাম ইয়াৰ পৰা ওলাই মই হেৰিত যাম ষ্টেচন এখানো চকী নাপালোঁ বহিবা এই মস্ত ইকো পাৰ্কখনত 1 ঘণ্টামান হ'ল চবেই মানে বহি থাকে কাপল চাপল নাই ভাই আছে ইয়াতে চব ভাই পঢ়না কাম হে আমাৰ ৰঙিয়াৰ এখন ফুড ট্ৰাক দেখা পালোঁ ইকো পাৰ্কৰ ফ্ৰণ্টত কিন্তু ফুড ট্ৰাকত কফি নাই কফি মেচিন আৰু নতুন হয় নতুনকৈ মানে ষ্টাৰ্ট কৰিছে যিহেতু প্ৰব্লেম হৈছে অলপ নতুনকৈ মানে ষ্টাৰ্ট কৰিছে কিনে অহা নাই তো আহিব ধীৰে ধীৰে বাট ফুড ট্ৰাক যে আহিছে কোনোবাই যে নতুন বিজনেছ এটা লৈছে ভাল লাগছে দেখা পাই সেইটো ভাল কথা আগতে নাছিল ইয়াত আমাৰ ৰঙিয়া কি চাফা হয় এইখিনি জেগা ৰেলৱে কলনীৰ ছাইডত আৰু ট্ৰেইন আহি আছে ইফালে এইখিনি জেগা ফেভৰেট জেগা হয় ইয়াতে স্কুলত পঢ়া না মোৰ স্কুলো ইয়াতে শংকৰদেৱ শিশু নিকেতন ৰঙিয়া মোৰ আগফালে স্কুল আছে অকণমান যায় চ' গাইজ আপোনালোকে গমটো পালে গাইজ নহয় তোমাৰতো নাই গমটো পালাই মই যে এনেকৈ মোৰ এনেকৈ যে মোৰ মানে চাম যায় মানে চাম বোলে চানডে যায় চুনডে যায় এইটোৱে মোৰ চুনডে এনেকৈ যায় বাকীগিলাকৰ চুনডে অ'ত ফুৰিব যায় ত'ত ফুৰিব যায় মই ঘৰত থাকোঁ ঘৰত আহোঁ আমাৰ ৰঙিয়াত ফুৰোঁ আমাৰ ঘৰৰ চিয়া পাৰানি এই ট্ৰেইন আহি আছে আমাৰ ৰঙিয়া জাংচনে হয় ট্ৰেইন আহে এই ৰখে স্কুল দেখাই আছোঁ মই ভুলতে পাহৰি আছিলোঁ এইখন আমাৰ স্কুলৰ পিছফাল শংকৰদেৱ শিশু নিকেতন ৰঙিয়া আৰু এইটো হৈছে মন্দিৰ আৰু ইয়াতে পূজা হয় দুৰ্গা পূজা এখন আমাৰ স্কুল মনত পৰি যায় নষ্টালজিক স্কুলৰ দৰে একো বস্তু হ'ব নোৱাৰে হাজাৰ আপুনি য'ত যাক নাযাককৈ স্কুল লাইফ ইজ দ্য বেষ্ট লাইফ অফ লাইফ ইটছ দ্য বেষ্ট লাইফ অফ মাই লাইফ আৰু এইবিলাক কোৱাটাৰবিলাক আগতে মানুহ আছিলে ইয়াতে ৰেলৱে কোৱাটাৰ বাট এতিয়া খালী মেক্সিমাম মানুহ নাথাকে চাগে গৈছে মে বি তেনেকুৱা আৰু গধূলিয়ে হ'ল
সেইখন বিশাল আমাৰ ৰঙিয়াখন উন্নত হৈছে কিছু নহয় বহুতখিনি উন্নত হৈছে বিশাল চিশাল চব আছে আজিকালি ইউ ডোণ্ট নিড টু ৱৰি এবাউট দ্য মল গাইজ কিছুদিন পাছত ইয়াতেও চিটি চেণ্টাৰ চেণ্ট্ৰেল মল আহি যাব মল আহক কিবা আহক যিয়ে নাহক কিন্তু অল দ্য পিপল মাষ্ট বি এডুকেটেড চবেই শিক্ষিত হোৱাটো কিন্তু চবতকৈ ডাঙৰ জৰুৰী কথা হয় তো আপোনাৰ মল আহিছে কিবা আহিছে ভাল ঠিকেই কথা ভাল হৈছে অলপ মানে ভাল হয় আৰু বস্তু বা প্লাছ যি ভাল হয় আৰু মই ইমান এটা নাজানো ভাল হয় আৰু কিন্তু শিক্ষাটো চবতকৈ ডাঙৰ বস্তু শিক্ষা যদি নাই ন যিমান যি উন্নত নহওক কাম নাই আহি কিনে কি হ'ব চাইডৰ যদি জেগাবিলাক বা চাইডৰ ঘৰৰ মানুহবিলাক যদি উন্নত নহয় ডাঙৰকৈ মলখন বান্ধি থ'লে লাভ নাই নহয় চাইডৰ মানুহখিনি উন্নত হ'ব হোৱাকৈ কিবা কৰিব লাগে তেনেকুৱা কথা আৰু ফ্ৰম মাই চাইড আমাৰ অসমখনত না বহুত উন্নত হৈ আছে কিন্তু সেই গতিকে যদি মানে কিছুমান এনেকুৱা চলি আছে যিগিলা পঢ়িব ইচ্ছা কৰে কিন্তু পঢ়িব নোৱাৰে বা পইচাৰ প্ৰব্লেম থাকে চবকে হেল্প দিব নোৱাৰে আই আণ্ডাৰষ্টেণ্ড বাট বহুতে হেল্প নাপায় কিন্তু ৰৈ যায় চ' সেইখিনি হেল্প কৰিব লাগে মল চলটো আহি থাকিব মানুহ আহি আছে ভোগ কৰাৰ দৰে খাই পিনে কেনে লাগছি তোৰ